নমস্কাৰ। আজি আমি আহিছোঁ কলাগুৰু বিষ্ণু ৰাভা এম.ই. স্কুললৈ। বিশেষভাৱে বাল্য বিবাহক লৈ পেলাই আমি সচেতন প্ৰায় 2 বছৰ ধৰি পেলাই কোকৰাঝাৰ জিলাত আমি এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ। আৰু বিশেষকৈ আমি আহিছোঁ ছত্ৰ নামৰ এটা NGO, আৰু আমাৰ NGOৰ হেডকোৱাৰ্টাৰটো হৈছে দৰং জিলাৰ চিপাঝাৰত। আৰু আমি এই প্ৰজেক্টটো আমি এটা ডাঙৰ পদক্ষেপ এটা লৈছোঁ। সেই পদক্ষেপটো হৈছে যে 2030 চনৰ ভিতৰত গোটেই ভাৰততে যাতে বাল্য বিবাহটো আমি শেষ কৰিব পাৰোঁ, সেইটোৱে আমাৰ পদক্ষেপ। আৰু সেই পদক্ষেপক আমাক ছাপোৰ্ট কৰিছে জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন বুলি এটা ডাঙৰ সংস্থা, যাৰ হেড অফিচ আছে দিল্লীত। আমি তেওঁলোকৰ ছুপাৰভিজনত আমি কোকৰাঝাৰ জিলা, আমি ওদালগুৰি জিলা, আমি শোণিতপুৰ জিলা, আমি দৰং জিলা আৰু ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং আৰু লগতে অৰুণাচলৰ পাপুমপাৰে ডিষ্ট্ৰিক্টত আমি এই প্ৰজেক্টটো চলাই আছোঁ। প্ৰজেক্টৰ মূল উদ্দেশ্যটো হৈছে যে বাল্য বিবাহ শেষ কৰা 2030 চনৰ ভিতৰত, আৰু লগতে যি শিশুৰ যি ট্ৰাফিকিং হয়, চাইল্ড ট্ৰাফিকিং যিটো হয়, সেই ট্ৰাফিকিংটো যাতে আমাৰ যিকেইখন জিলাত আমি কাম কৰি আছোঁ, সেই যিকেইখন জিলাৰ পৰা যাতে ট্ৰাফিকিং নহয়, সেইখিনিয়ে আমাৰ মূল উদ্দেশ্য। আৰু আমাক বিভিন্ন ধৰণৰ গভমেণ্টৰ ফালৰ পৰা আমি পুৰা ফুল ছাপোৰ্ট পাইছোঁ। আজি আপুনি গম পাইছে যে আমাৰ প্ৰগ্ৰেমটোত যি প্ৰগ্ৰেম আমি আজি অৰ্গেনাইজ কৰিছোঁ, সেই প্ৰগ্ৰেমটোত CWC চেয়াৰপাৰ্চন ছাৰ আহিছে, CDPO বাইদেউ আহিছে। আমাক গভমেণ্টৰ ফালৰ পৰা আমি ফুল ছাপোৰ্ট পাই আছোঁ। আৰু আমাৰ যি প্ৰচেষ্টা, তেওঁলোকেও আমাক ছাপোৰ্ট কৰি আছে, লগতে আমাক বিভিন্ন ধৰণে হেল্পো কৰি আছে। তো মই ভাবোঁ যে আমাৰ যি উদ্দেশ্য 2030 চনৰ ভিতৰত যাতে আমি বাল্য বিবাহটো ৰোধ কৰিব পাৰোঁ কোকৰাঝাৰ জিলাৰ পৰা, সেইটো আমি সফল হ'ম বুলি আমি ভাবিছোঁ। আৰু বিশেষভাৱে মই এইটো ক'ব বিচাৰোঁ যে আমি অকল এনেকৈ প্ৰগ্ৰেম নহয়, আমি বিভিন্ন জেগাত গৈ আমি বৰ্তমান এতিয়া 100খন গাঁৱত আমাৰ কাম চলি আছে। আপোনালোকে আজি গম পাব যে আমি আজি ৰাতি মানে সন্ধিয়া লগা আমি এটা কেণ্ডেল মাৰ্চ কৰিম। কেণ্ডেল মাৰ্চত আমি গাঁৱত গৈ আমি বিভিন্ন ধৰণৰ মানে সজাগ হ'বলৈ আমি যিখিনি তেওঁলোকক কথা ক'ব লাগে, সেইখিনি কথা কৰিম তেওঁলোকক। আৰু বিশেষভাৱে মই এইটো কথা ক'ব বিচাৰিছোঁ যে গাঁৱৰ ফালৰ পৰা আমাক ফুল ছাপোৰ্ট দিছে। 100% ছাপোৰ্ট আমি গাঁৱৰ ফালৰ পৰাও পাইছোঁ। যদি কিবা ইনফৰ্মেশ্যন হয় যে বাল্য বিবাহ ক'ৰবাত হ'বলৈ বিচাৰিছে, তো গাঁওবুঢ়া হওক বা আশাকৰ্মী বাইদেউ হওক বা অংগনবাদী বাইদেউ হওক, তেওঁলোকে আমাক ইনফৰ্ম কৰে। আমি সেই বাল্য বিবাহটো ৰখাই দিওঁ, যাতে বাল্য বিবাহটো নহয়। তেনেকুৱা ধৰণৰ আমি প্ৰচেষ্টা চলাইছোঁ। লগতে আমাৰ গভমেণ্টৰ সেই ক্ষেত্ৰত আমাৰ গভমেণ্টৰো পূৰা ফুল ছাপোৰ্ট আছে। আপোনাৰ যোনটো NGO অকল বাল্য বিবাহৰ ক্ষেত্ৰত কাম কৰে না বেলেগ চেক্টৰ? আৰু আমাৰ বিভিন্ন ধৰণৰ চেক্টৰত কাম কৰে। আমি চাইল্ড ৰাইটছত কাম কৰি আছোঁ, আমি মেণ্টেল হেল্থত কাম কৰি আছোঁ, আমি লাইভলিহুডত কাম কৰি আছোঁ, আমি বিভিন্ন ধৰণৰ উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰি আছোঁ। অকল এটা টপিকতে আমি কাম কৰি থকা নাই। সমাজৰ উন্নতিৰ বাবে আমি যিখিনি কাম কৰিব লাগে প্ৰত্যেকটো কাম কৰি আছোঁ। কোকৰাঝাৰ জিলাত কেতিয়াৰ পৰা আমি 2024 চনৰ পৰা আমি কাম কৰি আছোঁ। 2024 চনৰ পৰা আমি কাম কৰি আছোঁ। আৰু বৰ্তমান প্ৰথম অৱস্থাত আমি 50খন গাঁৱত এই মানে প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলোঁ। বৰ্তমান এতিয়া আমি 100খন গাঁৱত কাম কৰি আছোঁ।